क'क्राझार जिल्ला डाइरेक्टरेट अफ इन्डास्ट्रिज एन्ड कमार्स डिपार्टमेन्टनि बानजायनायाव 5 साननि थाखाय स्वदेशी मेला हाबाफारि खुंफुंनाय जायो। हाबाफारियाव गाहाय आलासि महरै बाहागो लानानै हाबाफारिखौ बेखेवनानै होयो बिटिसिनि इएम मुनमुन ब्रह्मआ। हाबाफारियाव बाहागो लाफैनाय गामियारि फिसा आखाइ रोंगौथि आरो नखर दारिमिन महरै दिन्थिफुंफैनाय बायदि मुवा बेसादफोरखौ माबोरै गावनि आथिङाव गसंथानो थाखाय खामानि मावलांनांगौ बेनि फारसे थुलुंगा गोनां बिबुंथि लाखियो आरबान डेभेलपमेन्ट डिपार्टमेन्टनि इएम मुनमुन ब्रह्मआ। নাগৰিকসকলক লৈ পেলাই আমি এটা ফ্লেগশিপ স্কিম 100 crore ইয়াৰলি ফাইনেন্সিয়েল ইয়াৰৰ এটা ফাইনেন্সিয়েল ইয়াৰত 100 crore পাৰ উদ্যমী হতাক আমি 2 lakhs কৈ দি পেলাই আপোনালোকক সহায় সহযোগিতা কৰিবৰ কাৰণে ইতিমধ্যে হাগ্ৰামা মহিলাৰ নেতৃত্বৰ চৰকাৰে আমাক সাহসিকতাৰে আমাক আগুৱাই যাবৰ কাৰণে একেলগে এটা ফ্লেগশিপ স্কিম ইতিমধ্যে বনাইছে। आखाइ दारिमिन आरो गावारि रोंगौथिजों गावसुंथानायाव बिटिसि सरकारनिफ्राय फालांगि फोनांजाब आरो राङारि अनसुंथाइ होनो नाजागोन होननानै खौरांगिरिफोरनि सिगाङाव फोरमायो बिटिसिनि इएम मुनमुन ब्रह्मआ। लोगोसे गावारि रोंगौथि गोनां आरो स्किल गोनां लाइमोनफोरनो हेफाजाब होनायनि थांखिजोंनो थाबैनो फैगौ गोदान बोसोर जानुवारि दाननिफ्राय 2 लाखै रां अनसुंथाइ होनानै रांखान्थियारि बिथिङाव मदद होगोन होननानै फोरमायबावो इएम मुनमुन ब्रह्मआ। क'क्राझार डिस्ट्रिक्ट इन्डास्ट्री एन्ड कमार्स डिपार्टमेन्टर अफिसर प्रांगणत আজি এটা জিলা পৰ্যায়ৰ MSMEৰ এটা লোকেল থলুৱা উদ্যমীসকলক লৈ পেলাই এটা এক্সিবিশ্যন ষ্টল ইয়াতে অনুষ্ঠিত কৰা হৈছে। ইয়াতে খুব ভাল এটা ইনিচিয়েটিভ MSMEৰ উদ্যোগত ৰেম ফাণ্ডৰ জৰিয়তে এই প্ৰচেষ্টাটো কৰা হৈছে। আমাৰ লোকেল থলুৱা আৰ্টিষ্টিয়ানৰ পৰা আৰম্ভ কৰি আমাৰ উদ্যমীসকল এণ্টাৰপ্ৰিনাৰ্ছসকল মহিলা সেল্ফ হেল্প গ্ৰুপৰ পৰা ইয়াত নিজৰ প্ৰডাক্ট যিবিলাক সেল্ফ হেল্প গ্ৰুপবিলাকে ইতিমধ্যে কিবা এটা কৰি পেলাই নিজৰ ভৰিত থিয় হ'ব বিচাৰিছে তেনেকুৱা সাহসিকতা আছে। এই সেল্ফ হেল্প গ্ৰুপবিলাকে ইয়াতে নিজৰ প্ৰডাক্টসমূহ ডিছপ্লে কৰিছে আৰু এনেকুৱা আমাৰ এটাই উদ্দেশ্য যে এইটোৰ জৰিয়তে আমি এখেতসকলৰ প্ৰডাক্টসমূহৰ এটা মাৰ্কেট লিংকেজ কৰি দিয়া আৰু এখেতসকলৰ এই চেগতে এখেতসকলৰ উদ্যমিতা আৰু সকলৰ সাহসী আৰু কনফিডেণ্টটো আৰু প্ৰসাৰ আৰু অলপমান এক্সেলাৰেট কৰি দিয়া। গতিকে খুব ভাল এটা উদ্যোগ পদক্ষেপ আৰু ভৱিষ্যতে এনেকুৱা পদক্ষেপৰ জৰিয়তে আমি বিটিচিত আৰু বহুতো যুৱতীসকলক অনুপ্ৰাণিত কৰিব পাৰিম আৰু উদ্যমিতা এটা উদ্যমিতাৰ যোগেদিও আমি নিজকে এটা এনহেন্স তথা নিজক থিয় হ'ব পাৰি এইটো এটা বিশ্বাস আমি আনিব পাৰিম। গতিকে সকলোৱে আহিব লাগে, এই এক্সিবিশ্যন ষ্টলত সকলোৱে আহিব লাগে। প্ৰত্যেকজন কক্ৰাঝাৰবাসী ৰাইজে সন্ধিয়া এপাক ঘূৰি গ'লেই হ'ল আৰু এখেতসকলক সহায় সহযোগিতা সাহস যেন দি যায় তাকে মই সকলোকে কামনা কৰিম। ধন্যবাদ। বাইদেউ, বিটিচি চৰকাৰে কিবা স্কিম নতুনকৈ ল'ব নেকি তেওঁলোকৰ কাৰণে যি ক্ষুদ্ৰ উদ্যোগ চলায় তেওঁলোকৰ কাৰণে? ইতিমধ্যে আমি 100 কোটি টকীয়া আমি যি হেৰিটো কৰিম আমি ইউটিলাইজ কৰিম আমাৰ বিটিচিত বসবাস কৰা বিশেষকৈ উদ্যমিতাসকলক। ইতিমধ্যে যিবিলাকে উদ্যমী সাহসেৰে এখেতসকলে আগুৱাই আহিছে নিজৰ প্ৰডাক্ট বনাই পেলাই বজাৰত আনিবৰ কাৰণে প্ৰচেষ্টা চলাই আছে। এনেকুৱা উদ্যমিতা বিউটিচিয়ানৰ পৰা আৰম্ভ কৰি যি ৱেলনেছ চেণ্টাৰবিলাক ৱেলনেছ কৰি পেলাই এষ্টাব্লিছ কৰি পেলাই চেণ্টাৰ কৰি পেলাই আগবাঢ়িব বিচৰা তথাপি আৰু বহুতো ধৰণৰ
উদ্যমিতা সাহসী থকা যুৱক যুৱতী সকলোকো আমি এইটো স্কিমত ইতিমধ্যে সাঙুৰি লৈছোঁ 100 কোটি টকীয়া আমি বছৰত ইউটিলাইজ কৰিম আৰু এইবিলাক আজি যিমানবিলাক ষ্টল আছে এখেতসকলেও নিশ্চয়কৈ আমাৰ এই BTCৰ ফালৰ পৰা যি আবেদন দিবৰ কাৰণে আমি ইতিমধ্যে নটিফাই কৰিছোঁ নটিফাই কৰা হৈ আছে প্ৰচেছ হৈ আছে খুব কম দিনৰ ভিতৰতে আমি নটিচ এটা জাৰি কৰিম গতিকে এইবিলাকতো এখেতসকলে নিশ্চয়কৈ আবেদন আগবঢ়াব বুলি মোৰ এটা দৃঢ় বিশ্বাস আছে আৰু BTCৰ ফালৰ পৰাও আমি যি বিচাৰিছোঁ এখেতসকলক সহায় সহযোগিতা কৰাৰ কাৰণে সেইটো এখেতসকলক দিয়াব পাৰিম বুলি মোৰ এটা দৃঢ় বিশ্বাস আছে কিমানকৈ দিয়া হ'ব এককালীন হিচাপে আমি 2 লাখ টকা দিম এইটোৰ জৰিয়তে এখেতসকলে যেন নিজৰ কৰ্মস্পৃহাটো উদ্যমিতাটো আগবঢ়াই লৈ যাব পাৰে